हाय गाइस, खुलुम खा, खुलुम भाई, नमस्ते, नमस्कार, सभी को मेरी इस चैनल पे स्वागत है। एंड आज एक नई दिन, नई शुरुआत। बहुत ही इंटरेस्टिंग सा ब्लॉग होने वाला है आज, क्योंकि आज मैं जा रहा हूँ एक फूड चैलेंज के लिए। आज मेरा एक फ्रेंड मुझे बोल रहा है कि फूड चैलेंज करते हैं, तो चलो शुरू करते हैं फूड चैलेंज। कहाँ पे होगा, क्या कहाँ नहीं, मुझे कुछ भी पता नहीं। चलिए बिना देरी करते हुए सी यू। ছাডেনলি মোৰ লগতে ক'লে যে মল যাম, এণ্ড মল যাম বুলি ক'লে মানে মইতো একদম ফকতীয়াকৈ আহিছিলোঁ। সি টিপটপত আহিলে এণ্ড মই চেণ্ডেল পিন্ধি আহিছিলোঁ। একচুৱেলি পাছফালে মোৰ জোতাযোৰ আছিলে বুলি মই বাচি গ'লোঁ। এতিয়া মই জোতা পিন্ধি আছোঁ, জোতাযোৰ পিন্ধি যিডাল চোলাখিনিতো তেনেকৈ আছে বাৰু, ফকতীয়া চোলা পিন্ধি আহিছোঁ মই আজি। তো এনেকৈ গুচি যাম আজি। চেণ্ট্ৰেল মল আহিছোঁ ন, চেণ্ট্ৰেল মল আহিছোঁ। আৰু আজি আমি দুটাই এটা ফুড চেলেঞ্জ কৰিম চাগে। আমি কোনে কিমান খাব পাই চাম। অলৰেডি মোৰ পেট ভৰি আছে, চাওক কিমান পাৰ ইয়ে জিকিব অবভিয়াছলি। নাই চব চাইজত ডাঙৰ সি 80 কেজি হয়, মই 79 কেজি। চাওঁ আজি কোনে কিমান খাব পাৰে। চ' ব'লক এতিয়া ফুড চেলেঞ্জ ষ্টাৰ্ট কৰোঁ। Dragon for me. Ooh, I don't need no fairy tale. আমি এতিয়া ওপৰলৈ যাওঁ। কিমান নম্বৰ দিলোঁ? 4 নম্বৰ দিলোঁ। 5 নম্বৰ দবাই দিওঁ নেকি? মাথা ঘূৰাইছে ভাই। কিমান নম্বৰ দিওঁ? 6 নম্বৰ। গ'ল মাৰিছে ভাই। 7 পাই যাম, ওপৰত যাব লাগিব। এই নহয়তো ময়ো এইটো আজি আমি ব্লগ কৰাৰ কথা নাছিলে, এইটো চাই লওঁ। এইটো 80 কেজি আৰু মইতো হ'ল 79 কেজি। 80 কেজি নহয়, হা 80 কেজি হয় নাই বাৰু? পাছত দেখা দিছোঁ এই মোৰ আগত কিছ নগ মোক ষ্টিল কৰি লাগিছে। সেইটো কিমান গোটেই থপৰাটো বেয়া হৈ আছে, এনেকৈ ওলাই গ'লো দেই। The love inside me, inside me. পাই গ'লো হয় নাই। তো এতিয়া আমি ক'ৰ ষ্টাৰ্ট দিম? চাই লওঁ। ইণ্ডিয়ান ফেক্টৰী প্ৰথম গেম চেম খেলি লওঁ নেকি অলপ, হয় নাই? পুতলা উঠাটো উঠাইছ নেকি? একেবাৰে উঠাই লৈ লওঁ। এই পকাকৈ কেনেকৈ আহে। টিকেটটো সেই আগত লয়। টিকেটটোৰ দাম থাকে মেবি 150 টকামান হ'ব নেকি? 150 টকামান হয়, 500 টকামান হ'ব। টেডি বিয়াৰটোৰ দাম কিমান হ'ব? 150 টকামান হ'ব চাগে। এইটো ওপৰৰ পৰা পৰি যাম। ফুড ফেক্টৰী খাব লাগিব। এতিয়া এইখন খাওঁ নে এখন খাওঁ? KFC আছে। এই কম্বো ল'লে হ'ব। কোৱা তুমি কোৱা, সেইটো পিছত চিকেন নিকু সিং চিকেন মেডিচিন ছোটু সিং এইটো চিকেন আছেতো তুৰ্কীও আছে। সেই উত্তৰ পাঞ্জাৱ বোলে, উত্তৰ পাঞ্জাৱ। এই লোৱা কোনোবা এটা কম্বোটো নাই, কম্বো নালাগে। অঁ লৈ লোৱা, জুনিয়ৰটো লৈ লোৱা, জুনিয়ৰক লৈ লোৱা। অঁ ভেজ, চিকেন ভেজ। নহ'লে এই উত্তৰ পাঞ্জাৱ লৈ লোৱা যা। নহয় নাই, চিকেন আছেতো তলত দেখা আছে। हम लोग नॉन वेजिटेरियन है एक्चुअली, और मैक्रोस भी बनाना चाहिए। আমি একো ড্ৰিংকছ লোৱা নাই, কেলেকি ল'লে এনেই পেটত লৈ যাব, আৰু চুগাৰী ড্ৰিংক লৈ লাভ নাই, কেলেকি ইভিনিং ৱৰ্কআউটো কৰিব লাগিব। দ্যাটছ দ্য থিং।
सो हम लोग अभी वेट कर रहे हैं फूड के लिए एंड साथ में हम लोग बेवरेज नहीं लिया। बेवरेज लेने का कोई फ़ायदा नहीं है एक्चुअली, ये सब शुगरी ड्रिंक होगा, पेट फूल जाएगा। हाँ पेट फूल जाएगा और ऐसे ही स्टार्वन फैट्स बन के रह जाएगा। थोड़ा बहुत हेल्थ भी मेंटेन करना चाहिए एक्चुअली बाहर खाना तो चाहिए। हाँ ये देखो बिल, हाँ ये बिल, क्योंकि बहुत लोग सोचते होंगे कि हम लोग खाते नहीं हैं एक्चुअली, बट हम लोग बहुत खाते हैं एंड अभी बर्गर वगैरह सब कुछ खाएंगे। बट इन द इवनिंग हम लोग एक्सरसाइज भी करेंगे, एक्सरसाइज भी दिखाएंगे कैसे कैसे करता हूँ मैं एंड इतना ज़्यादा भी लॉन्ग वीडियो करने का मन नहीं है, बट स्टिल आज क्या क्या खाएंगे वही दिखाएंगे पहले। एंड बिहाइंड मी वहाँ पे भी जाएंगे शायद में भी क्या क्या है, यहीं से पढ़ रहा हूँ मैं वो क्या हुआ डिज़र्ट, ऐसे डिज़र्ट हम लोग जूस भी खा लेंगे बाद में। और उसके बाद वहाँ पे कुछ है, लीफ कुछ लिखा हुआ है। मुगल चाचा, मुगल चाचा, मुगल चाचा, मुगल हम लोग नहीं खा रहे अभी। चलो लेट नाइट डेलिভাৰী। চ' লেট নাইট ডেলিভাৰী হয় মানে। চ' ফাইনেলি তুমি বোলে তৰুণ গিলৰ পৰা লৈছা এইটো? কোনটো? এইবোৰ তৰুণ গিলৰ পৰা মটিভেশ্যন পাইছে। তৰুণ গিলে বহুত বস্তু পাইছে। চ' এতিয়া আমি আনবক্সিং কৰিছোঁ আমাৰ বাৰ্গাৰটো। চাওঁ এতিয়া কি কি আছে। ডাঙৰ আছিলে চাইজটো। এইটো হ'ল বাৰ্গাৰ, মানে ফটোত যেনেকৈ দেখাইছিলে এনেকুৱা নাই লগাইছোঁ। ঠিক আছে। और ये इधर बर्गर सिंह और लीडर केचप है, खुद का केचप है मीन्स वो बोल रहा था मैं। वो तो सस्ती यार ब्रांड या ये मलाव बर्गर অলপ টেঙা টেঙা আছে, হয় ঠিকে আছে মানে ভেজিছ চেজিছ অলপ আৰু ড্ৰাই হয় বস্তুটো। ড্ৰাই মানে ইমান মানে তেল দিয়া টাইপৰ বস্তুটো নাই, কিন্তু শুকানে হয় মানে গ্ৰিল হৈ আছে। তো এইটো বস্তু ভাল আৰু বেছি তেল নহ'লে ভাল, ড্ৰাই হৈ থাকিব লাগে কাৰ্বটো ভাল। তো এইটো এটা প্লাছ পইণ্ট আছিলে, কিন্তু টেষ্টটো ঠিকে আছে, টেঙা অলপ থাকে। চ' টেষ্টটো কেনেকুৱা আছে? ঠিক ঠাক। হা ঠিকে লাগিছে। ঠিকে লাগিছে ন? খালি কিবা মিচিং আছে নে লাগিছে, আৰু কিবা অলপ অঁ অনিয়ন কম আছে নেকি, ক্ৰাঞ্চিনেছটো কম আছে। অলপ মানে নহয়, ইয়াৰ অলপ ভিতৰত মালটো অলপ বেছি লাগিছিলে চাগে, মানে ভেজিছ বাগেৰা হয় নাই? এনে চাইজ ঠিক আছে, চাইজ ঠিকে আছে, ফুলি যাব মানে পেট পুৰা ফুল হৈ যাব। এইটো দি নহ'ব, এতিয়া আৰু অকণমান খাব বাকী আছে। চ' লওঁ এতিয়া, তাৰপিছত চাই আছোঁ। চ' এতিয়া আমি কি খাই আছোঁ কৈ দিয়া, এতিয়া আমি খাই আছোঁ আইচক্ৰীম কাৰ্লছ। একচুৱেলি নৰ্মেল আইচক্ৰীম নহয়, এইটো কাৰ্লছ হয়। আমি মেংগো পায় নেকি? মিক্স ফ্ৰুটটো ভাল আছে, মিক্স ফ্ৰুটটো ভাল আছে। ये मेरे लिए बन रहा है और चॉकलेट स्ट्रॉबेरी ओरियो। महंगा पाए মেংগোটো অৰিজিনেল দিলে ভাল লাগিব। লাষ্টত আমৰ টুকুৰা এটা দি দিব লাগে, পাম বেছি ভাল হ'ব। মই কৈছোঁ অলপ হাত বটাই দিব লাগিছিলে, হয় নাই? আৰামটো অকণমান ডাঙৰ হৈ যাব। আমাৰ এনেই হ'ল। ये इस जनाब का बन रहा है अभी, ये है मैंगो पाई। पता नहीं मुझे ये गलत चूज क्यों आ रहा है।
दौड़ लगाने वाला नहीं, गलत सोच आ रहा है। रियल मैंगो नहीं এইটো ৰিয়েল মেংগো হয় নে সুধিছে? পালছ হা পালছ লাষ্ট মই মেংগোটো কিবা এটা দি দিব লাগিছিল। মেংগোটো কিবা এটা कैलोरी कैलोरी हो गई और 40% नहीं टमाटर নাই ভেরি চকলেটি ভেরি স্ট্রং থেংক ইউ। আমাৰ আইচক্ৰীমটো আহি গ'ল। मजा बना लीजिए মজা লাগিছে। मजा मजा তো আমাৰ আইচক্ৰীমটো আহি গ'ল। এতিয়া টেষ্ট কৰি চাওঁ কেনেকুৱা লাগে। তোমাৰ কেনেকুৱা লাগিছে? ভাল লাগিছে? ভাল লাগিছে? ভাল লাগিছে আম খানা লাগিছে আরে বাপরে, আসলে আম তো দিয়াও নাই। আৰু ডুপ্লিকেট বে ভাল লাগে খালি ক্ৰীমখিনি মই ইমান খাস না। আইচক্ৰীমটো ভাল। ক্ৰীমটো নিদিলেও, এই ষ্ট্ৰবেৰীটো নিদিলেও হৈছিল। আইচক্ৰীমটো ভাল আছে, ষ্ট্ৰবেৰীটো মোক নিদিয়া হ'লেও হৈছিল। मम्मी का फोन आ गया भाई तुम्हारा ক'ত? মায়ে ফোন কৰিছে, অকণ দেৰিছোঁ ভিডিঅ' কৰি ৰাখোঁ। মায়ে ফোন কৰিছে মোক। চ' টেষ্টটো ভাল আছে পিছে। মইতো চকলেট খাই আছোঁ, তুমি খালে মেংগো। আমুল লাগিব নে কিমান খাবা আমুল লাগিব তুমি ছিংগল ফ্লেভাৰ লৈ আছা। মোৰ ইয়াত মিক্স কি আছে জানে? ইয়াত আছে অৰিঅ', চকলেট আৰু আছে ষ্ট্ৰবেৰী। ক্ৰীমটো আছে, সেইটো কাৰণে মোৰ মানে কি মিক্স টেষ্ট হৈ আছে। মই ভাবিছিলোঁ কি এইটো ফ্ৰুট কি মিক্স ফ্ৰুট সেইটো থকা হ'লে বেছি ভাল আছিলে। এইটোত খালি এইটো কেটেগৰীত এইটো বস্তু নাপায়, এইটো ডাইৰেক্ট আইচক্ৰীম পায় মানে। চ' আজি বহুত কেলৰিজ কনজিউম কৰি আছোঁ। আমি খাই গৰম কৰিলোঁ এইটো ছাকচেছফুলি। মিঠা বস্তু বহুত জলদি পেট ভৰি যায় একচুৱেলি। এণ্ড কিমান কেলৰিজ থাকিব? 600 কেলৰিজ, 600-700 মান কেলৰিজ আজি থাকিব। ডাবল ৰুটিন মাৰিব লাগিব আজি চেষ্ট বেগ ভৰিও মাৰি দিব লগা হয়। 600-700 কেলৰিজ মানে এক থালি ভাত খোৱা নিচিনা হয়। ত' সেইটো নিচিনা হ'ব চাগে ভাবিছোঁ। ইমানে কেলৰিজ হ'ব লাগে আইচক্ৰীম, তাকো সৰু নহয়, যথেষ্ট ডাঙৰ। এতিয়া আমি নেক্সট আকৌ প্লেন কৰি আছোঁ খাবলৈ। এতিয়া কি খাম এতিয়ালৈকে ডিচাইড কৰা নাই। পিছফালতো বহুত জেগা আছে, কিবা এটা খাম। অঁ গোলগাপ্পা। অঁ এতিয়া আকৌ চল্লি খাম কি আকৌ মিঠা খাম। কি চল্লি খাম আকৌ মিঠা। তাত এই ফিল্মখনত যে কয় যে পেহলে আগ জ্বলাएंगे फिर बुझाएंगे फिर জ্বলাएंगे, সেইটো নিচিনা হৈ আছে একচুৱেলি। এতিয়া আমি আকৌ গোলগাপ্পা খাওঁতে নহ'লে ভাল আছে তাতে খাওঁগৈ। এতিয়া গোলগাপ্পা সেইটো অলপ ৰখি লওঁ। অলপ খোজকাঢ়ি আহিবা নেকি নহ'লে? অলপ চেকিং কৰিব লাগিব তাতে অলপ কাৰ্ডিঅ' কৰি খোজকাঢ়ি মেলি তাৰপিছত আকৌ আমি খাবলৈ ষ্টাৰ্ট দিম আৰু। तो हम लोग आइसक्रीम खा चुके हैं एंड आइसक्रीम हो गया, पेट फूल। और उसके बाद फिर से हम लोग फिर से ट्राई करेंगे। अभी क्या खाएंगे वो थोड़ा बात बताएंगे। वो एक्चुअली गोलगप्पा खाएंगे। हाँ थोड़ा अभी कार्डियो करने के लिए निकला है। अभी तो थोड़ा हम यहीं टहलेंगे। अभी हम लोग यहीं पे वॉक करेंगे, थोड़ा कार्डियो, देन फिर से खाएंगे। आप लोगों को वो एक चीज़ दिखाएंगे। हाँ आसाम में सबसे बड़ा वन ऑफ द लार्जेस्ट पॉपकॉर्न यहीं पे मिलता है, इसी मॉल पे। तो वो मैं दिखाऊंगा अभी। ये देखो आसाम का सबसे बड़ा लार्जेस्ट पॉपकॉर्न। ये खाने से डायरेक्ट पेट फुल हो जाता है। अभी ये नहीं खाएंगे हम लोग खाएंगे कुछ और। अभी थोड़ा इसलिए वॉकिंग के लिए आ गया है हम लोग। देखते हैं, थोड़ा पेट खाली होने दो, फिर से दबाएंगे। अभी आज जम के खाएंगे। हम लोग यहीं पे टहल रहे थे खाते खाते, तो आई थिंक ये पहलवान भाई फिर से आगे खाने के लिए वही सोच रहे होंगे। सब लोग अभी हम लोग को देख के सब लोग बुला रहा है यहाँ अभी पर हम लोग जाएंगे डायरेक्ट गोलगप्पे खाने के लिए। एंड लिटरली मुझे बहुत अच्छा लगता है। सो लेट्स गो। इलेक्ट्रॉनिक
19 इतना जो है हम लोग सो 6টা ফুচকা দাম 100 টকা মানে আমি টোটেল 12টা লৈছোঁ 12টা ফুচকা দাম ইয়াত 200 টকা বাহিৰত এইটো 20 টকা 10 টাকা 5টা নে 6টা দিয়ে তো 20 টকাত 12টা 20 টকা 12টা তেনেহ'লে 10 গুণ বেছি এতিয়া 10 মানে এটি 25 দিন আমি মানে এটা স্কিম ইউজ কৰি আছোঁ বুজিছে নাই তাকে কৈছোঁ বাহিৰত ফুচকা দাম 200 টকা বা বাহিৰত খালে মই 20 টকাতে হৈ যায় ন আও अरे वाह आ गया बाहुबली पॉपकॉर्न आ गया बाहुबली गोलगप्पे आ चुके हैं यहाँ पे है गोलगप्पे यहाँ पे आलू बहुत कुछ है एंड 6 गोलगप्पे में और 12 गोलगप्पे में ये इट्स लाइक 200 रुपीज़ 12 में होता तो ये 20 रुपये में हम लोग खा लेते बाकी मॉल पे ये 10 गुण 25 दिन में आर्मी होने वाला स्कीम लगा के रखा है वो लोग और इसलिए अभी उपाय नहीं है यहाँ पे खाना पड़ेगा अभी तो लेट्स स्टार्ट बुनिया আছে এইটো বুনিয়া হয় বুনিয়া মই ভাবিছিলোঁ বেলেগ এইটো আলু আছে আলু আৰু এইটো বুনিয়া চকত কি আছে এইটো হ'ল চল্টি ইয়াত খালি বুনিয়াও আছে দেই যোনটো মিঠা বস্তু হয় সেইটো বুনিয়াটো আছে নাজানো আৰু কি আছে কিন্তু চল্টি এইটো বস্তু চল্টি হয় ত' নেক্সটটো ট্ৰাই কৰি চাওঁ এবাৰ নেক্সটটো এইটো আলু আৰু চানা আছে চানা ইয়াতো বুনিয়া আছে হৈয়ে আছে কিন্তু ৰখা ডাইৰেক্ট ঢালি দিওঁ চ' ইয়াৰ টেষ্টটো চাওঁ এতিয়া এইটো বেছি ভাল লাগে এইটো অলপ ইমলি আছে আৰু মিঠা আছে আলু ইটস গুড ये ज़्यादा अच्छा है स्टार्ट सो हम लोग ने एक एक्सपेरिमेंट किया है अभी सो एक्सपेरिमेंट ये है कि ये गोलगप्पे में पहले ये डाला आलू भी डाला और ये मीठा वाला भी डाल दिया हम लोग तो ये ज़्यादा टेस्टी था अभी से ये सिंगल वाला नहीं हो चलेगा बट झाल भी है थोड़ा बट ये अच्छा था दोनों मिक्स करने के बाद सो अगेन लेट्स इट सो फाइनली हमें खाए खत्म कर लो क्या लगे बढ़िया लगे सो खाए खत्म हल आमार एंड बहुत नॉइज आसे नाजानो शुनि पाब ना बात माइक एटा लब লাগিব ল'ম আৰু খালি মানে চাইজ মানে কোনো নহয় এতিয়া গৈ ৱৰ্কআউট কৰিব লাগিব হেভি কাৰণ যিমান খাইছোঁ চব মানে বাৰ্ণ কৰিব লাগিব মানে ইয়াৰ নিচিনা যদি হেল্ডি হ'ব বিচাৰিছা তেতিয়াহ'লে এইটো কৰিব মই এতিয়া এইকেইদিন মই ইমান মানে কনচিয়াছ নাই আৰু দেখি আছোঁ চাগে মোৰ ব্লগত মই এতিয়া বেছিভাগ খাই আছোঁ কিন্তু ষ্টিল কিবা এটা মেইনটেনেঞ্চ থৈ দিওঁ যাতে মানে মই ইমানটো এক্সাৰচাইজ নকৰোঁ আজি বাৰু খালোঁ বহুত বেছি খালোঁ হয় নাই গতিকে আইচক্ৰীমো খাইছোঁ কিন্তু ভাবিলে গোলগপ্পে ইজ গুড থিং সেইটো মানে লাগে কিন্তু ষ্টিল এতিয়া যিমানখিনি খালোঁ অকণমান দেৰি পিছত আমি আকৌ জিম গৈ মেলি এক্সাৰচাইজ কৰিম এক্সাৰচাইজ কৰি যিমানখিনি খালোঁ সেইখিনি কেলৰিজ বাৰ্ণ কৰিবলৈ ট্ৰাই কৰিম আৰু ৰাতিটো যাতে আমি কমচে কম লাইট বস্তু খাম আৰু বেছিভাগ প্ৰটিন বস্তু বেছি খাম যাতে ফেট আৰু যাতে মানে কি হয় আমি ৰাতি যাতে খাই মেলি এক্সাৰচাইজ আকৌ খাই মেলি আমি যাতে বাৰ্ণ নহ'লে মানে কি হয় আমাৰ পেটটো ওলাই যাব তো সেই পেটটো নোলাবলৈ কাৰণে এতিয়া আমি কি কৰিম ৰাতিটো কমাই দিম তো সেইটো এটা গেম হয় আৰু মানে ফিটনেছ থাকিলে মানে অলপ গেমটো খেলিব লাগিব নিজে এতিয়া সেইটোৱে তো ইয়াৰ পৰা ওলাওঁ আগতে তাৰপিছত কিবা বস্তু চাবলৈ আছে চাম যদি নেচাওঁ তাৰপিছত চাওঁ ইয়াৰ পৰা ওলাই যাওঁ আগতে দেই এণ্টায়াৰ ফুডখিনিৰ মাজত কোনখিনি ভাল লাগিলে আজি মোৰ মতে বাৰ্গাৰটো কাৰণ তাততো মানে বেলেঞ্চ আছিলে প্ৰটিনো আছে ফেটছো আছে কাৰ্বছো আছে বাট আইচক্ৰীমটো মানে বহুত কোৱাণ্টিটিটো বহুত বেছি আছিলে আমাৰ মানে খাই আমুৱাই গ'ল আছে প্ৰথমতে ভাল লাগিছিল মানে কেলৰিজটো তুমি লাষ্টত এণ্ডিংটো ঠিকেই আছিলে হেপী এণ্ডিং হেভি এণ্ডিংটো ঠিক আছিলে এণ্ড আই থিংক মানে আমি ফুডখিনি খোৱা মানে প্ৰচেছটো বেয়া হৈ গ'ল চাগে মেবি
আমি মানে এটা ডিচেণ্ট পৰা ষ্টাৰ্ট দিব লাগিছিলে एक्चुअली हम लोग मीन्स खाने का प्रोसेस थोड़ा गलत हो गया छोटा छोटा चीज़ से स्टार्ट करना चाहिए था हम लोग डायरेक्ट पहले ही बड़ा चीज़ खा लिया तो इसलिए मीन्स पेट ज़्यादा जल्दी फूल हो गया बट कुछ नहीं बाद में फिर से स्टार्ट करेंगे एक नई ब्लॉग में बट अभी यहाँ से निकलते हैं एंड हम लोग का ब्लॉग आ रहा है शिलोंग जाने का हाँ वहाँ पे चेरापूंजी। चेरापूंजी वहाँ पे हम लोग प्लान कर रहे हैं कि एक्सपेंसिव होटल में जाएंगे और वहाँ पे पूल में ही हम लोग ब्रेकफास्ट करने वाले हैं पूल में ही ब्रेकफास्ट करेंगे एंड पूल में ही डिनर करेंगे वो भी देखते रहना वो जब पैसा होगा तब जाएगा पर पैसा अभी भी है बट स्टिल मैंने इतना नहीं कर स्पेंड नहीं कर पाएगा तो अभी यहाँ से निकलते हैं देन देखते हैं क्या करेगा अभी वेल गाइस मैं अभी जस्ट घर पहुँचा हूँ एंड मेरे दोस्त भी जा चुके हैं एंड देखते हैं अभी थोड़ा रेस्ट करेंगे रेस्ट नहीं ऑलमोस्ट 7:30 हो चुके हैं थोड़ा टाइम रुकेंगे एंड उसके बाद फिर से जिम निकलेंगे सो देखते हैं ना जिम पहुँच गए हैं एंड नाउ टाइम टू हिट द जिम ऑलरेडी बहुत लेट हो चुके हैं चलते हैं अंदर